ইমান নালাগে বাই মাক কচম কৈছো লেটেকু গছতে উঠিমে উঠেগা উঠিব এই কি ধুনীয়া লাগিছে মালিক আহে পেলা উঠিলে ডালত দি খাওক একদম মস্তি লাগিব এইটোত বহক উঠিম এতিয়া এই মালিক এফালা ইমান ধুনীয়া লেটেকু গছ লগাইছে থাকিবই ভাই লেটেকু গছত পৰুৱা নাথাকিব নেকি কোনে ঠেলিছ কোনে ঠেলিব দিছে পাৰিলে পাৰিম নোৱাৰিলে নাই ভাই বুলি কোনে দিছে কঁকালটো বাকী লাগি যাব একো নহয় আমি আছো ভাই এই পৃথিৱীত গাঁৱলীয়া মানুহ চিলাই খোৱা পাৰ্টি নহয় আমি ৰবি আপোনাৰ এক্সপিৰিয়েঞ্চ আছে গম পাই গলো আপুনি যিটো ৰকমত উঠিছে কি এক্সপিৰিয়েঞ্চ আছে উল্টাকে উঠি গৈছিলে নে চাইকেল চাপিবি এটা খাম এতিয়া চাইকেল চাপিবি তহঁতি বহি থাক তলত বাকলি দিম কোকত থাকিব নোৱাৰি কালি আপোনাৰ তলতে হেৰি থাকিব আৰু কোলা ভাঙিলে ভাবিব দে একো নাই তই নিজৰ কথাটো চিন্তা কৰ না দেখা হোৱা নাই নেদেখে আৰু ওপৰলে সেইটো সেইটো এই গালি দিয়া নেকি আকৌ নিদিয়ে এইটো কৈছতো সেইটো ঐ নিপন ক'ত গলি আছো নিচিকাকে ধৰিবি দিয়ক সেইটোহে এইটো এই দিয়ক হৈ গ'ল লেটেকু জীৱনত আটাইতকৈ বেছি লগা লেটেকু মই এজোপাই দেখিছো পৰুৱাই গোটেই টকলা মোৰ খাই শেষ কৰি দিলে মোনাটো লৈ আছোন পাবলে নাই আকৌ বহুত দাম গছ বেলতলা বজাৰতে বহুত দাম বহুত দাম নহয় দে 60 টকামান কেজি হয় কাম কৰি নোখোৱাকেইটাৰ কাৰণেতো দাম হ'বই জীৱনত 1 টকা ইনকাম কৰিবলৈ কোনো কাম নকৰ খালি লোকে দিব কৰি ৰৈ থাক জীৱনত চিলাই খোৱাৰ ধান্দা কথা এটা 1 নম্বৰ চবকে লৈ থাকিব হাই লেটেকু পাৰিলো লেটেকু পাৰিলো আজি যাব নেকি লেটেকুডাল ওলমি যাবলৈ দিগদাৰ হৈছে ন এতিয়া জঁপিয়াই নিদিব জঁপিয়ালে দুখে পাবলৈ ইপাৰত ভৰি নিদিব এনে হেৰি দিওঁ বছ একদম সাকসেসফুলি আমি হেৰি পাই আনিছো কোন চিলকা কোন হুইছা মালিক তাক গোটেই পৰুৱা লগাই দিছো মোক বা বেলেগ তহঁতৰ এইজোপা লাগিছে দেই এইজোপা পুলি এটা ৰাখি দিছো তাই ধৰি পাৰিবি দানা ধৰিছানে ক'তা এইকেইটা মোক এটা ধৰি দিবি দেই মানে ইমান লগা গছ মই দেখা নাই আমাৰবোৰ এটা দুটা লাগে কামৰ মানুহ এই ল'ৰাকেইটা খাবি নি হা দৌৰ মাৰ তহঁতি দৌৰ মাৰ